হেল্ল' এভৰিৱান, কি খবৰ? মোৰ কিন্তু খবৰ ভাল একেবাৰে নহয়। দেখিছেনে, ছানবাৰ্ণ হৈ অৱস্থা নাই। মুখে হাতে পুৰি ক'লা হৈ গৈছোঁ গোটেইজনী। গতিকে ভাবিলোঁ পাৰ্লাৰ যিহেতু যাবলৈ সময় তেনেকৈ নায়েই, ঘৰতে এটা ৰেমেডি বনালোঁ। সেইকাৰণে আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিছোঁ। এইটো ৰেমেডি এবাৰ মই আগতে ব্যৱহাৰ কৰিছিলোঁ, বহুত ভাল ৰিজাল্ট পালোঁ। সেইকাৰণে এবাৰ আপোনালোকৰ বুলি শ্বেয়াৰ কৰিলোঁ। ৰেমেডিটোত মই সকলোৰে ঘৰত উপলব্ধ হৈ থকা বস্তুৱে ব্যৱহাৰ কৰিছোঁ। যদি মোক ৰেমেডিটো লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মই ধুনীয়াকৈ সানি ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। যিহেতু একেবাৰে ক'লা হৈ গৈছিল, দেখিলেই মোৰ আইনা চাবলৈ বেয়াই লগা হৈছিল। আৰু ধুনীয়াকৈ সানিয়া হৈছিলেই। দেখিছেনে, ওঠখনতো তেনেকৈ ছানবাৰ্ণ হৈ গৈছে। যিহেতু লিপষ্টিকো লৈ থকা হয়, লিপষ্টিক ল'লে এটা ৰং লাগি যায়। মই সেইকাৰণে অকণমান ওঠতো লগাই ল'লোঁ। এয়া ঠাণ্ডা দিনতো এইটো পেক সানিলে স্কিনখন বহুত ভাল হৈ থাকে, অলপ অইলি হৈ থাকে। যিহেতু এতিয়া ঠাণ্ডা দিন সমাগত, গতিকে এইটো পেক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। আৰু অলপ অলপ শুকাইছে, দেখিছেনে? 5 মিনিট হৈ যোৱাৰ পিছত মই আলু এপিচ লৈ তাত অকণমান নেমুৰ ৰস সানি এনেকৈ মই মাছাজ কৰি দিছোঁ ওপৰৰ পৰা, যাতে লেতেৰাখিনি আলু পিছতে লাগি আহক। এনেকৈ আলুৱে অলপ দেৰি মাছাজ কৰাৰ পিছত ধুনীয়াকৈ মই ঠাণ্ডা পানী লৈ মুখখন ধুই দিছিলোঁ। আৰু মোৰ ফাইনেল লুকটো চাওকচোন। এতিয়া যে মোৰ ৰ'দত ওলাবলৈ সঁচাকৈ ভয়ে লগা হৈছিল। আকৌ আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব। যদি ভাল পায় মোক জনাবলৈ নাপাহৰিব। আৰু পেকটো মই জনাই দিম বাৰু, আপোনালোকে কমেণ্ট কৰিব। আজি মোৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।